স্টোরিটা মোক ভাল লাগা নাই গাইস এতিয়া সানুর ভাই এই যে মানুষগুলো গ্যাস নকরু বন্ধ স্টোরিটা কম হেই বন্ধ কর হেল্ল' এভৰিৱান আজি আমি এটা ভিডিঅ' শ্বুট কৰিব আহিছো সাহানুৰ মই আৰু মনোৱাৰ আপোনালোকে পিছত দেখিব পাৰিছে সাহানুৰ বহি আছে আৰু মনোৱাৰ বহি আছে ইফালে প্লেনিং হৈ আছে আমি এই ভিডিঅ'টো কেনেকৈ কৰোঁ কেনেকৈ শ্বৰ্ট বল লওঁ স্ক্ৰিপ্ট আৰু ডায়লগবোৰ বুজাই আছে তো আজিৰ ডাইৰেক্টৰ সাহানুৰ ভিডিঅ' নোহাতে সাউণ্ড ইফেক্টৰ কাম চলি আছে আছে এই সাউণ্ড ইফেক্টটো আমি ব্যৱহাৰ কৰিম ভিডিঅ'ত তো আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আমি লাহে লাহে গৈ আছো আগত আমাৰ লোকেশ্যনত ভিডিঅ' শ্বুট কৰাৰ কাৰণে সাহানুৰে অলৰেডি মন বেয়া কৰি আছে কাৰণ এটা স্ক্ৰিপ্ট আৰু ষ্টৰি আছে সেই হিচাপে গেছ আৰু চুলা লাগে আমাক কিন্তু এই মুহূৰ্তত আমাৰ হাতত গেছ বা চুলা ব্যৱস্থা কৰা কোনো উপায় নাই এই গেছৰ ওপৰতে ভিডিঅ'টো সাহানুৰে বনাব এতিয়া সুধিব যাব আৰু মই আপোনালোক দেখাওঁ ইয়াতে বোলে সাহানুৰৰ ক'ৰবাত ভাগিনা আছে তো এই সাহানুৰে ভাগিনাৰ ঘৰত যাই বোলে গেছৰ ব্যৱস্থা কৰিব তো সাহানুৰক এই ভিডিঅ'টো ইমানেই ভাল লাগিছে যে কিবা নহয় কিবা ব্যৱস্থা কৰি গেছ আৰু চুকা ওলাব আৰু তেনেকৈ ভিডিঅ'টো বনাব বিশেষকৈ মই কৈ আছোঁ যে ভিডিঅ'টো ইমান ভাল নহ'ব গাইছ সেইকাৰণে আমি গেছ আৰু চুলাৰ ব্যৱস্থা কৰি দিয়া নাই মনোৱাৰ কি কয় মনোৱাৰ ভাল হ'ব নেকি ভিডিঅ'টো মোবাইলটা চেঞ্জ করছ নাকি মোবাইল দিছা নাইলৰে আগেৰে আছে এখন ইউটিউবৰ পৰা পইচা পোৱা নাই ও তুই ওরে ভাই আর ক কি কয় স্ক্ৰিপ্টটা কেনেকা লাগছে তোক বেয়া নালাগে ভালে লাগছে কাৰণ যেহেতু আমাৰ বস্তু গেষ্ট টেষ্ট নাই না আমাৰ লগত সঁচা কথা কওঁ মই কথা কওঁ স্ক্ৰিপ্টটো ভাল লগা নাই যেহেতু তাৰ গাড়ীত বহি আছো ভাল লগা বুলি ক'ব লাগিব এই বগাটো তাইলে দেখা নাপাব তাই আৰু আমি নেপায় এটা ইউটিউবত চাৰো যে বৰ্তমান ফেচবুকতো নাচাৰো না ভৱিষ্যতে দেখা পায় ভৱিষ্যতত দেখা নাপায় ভাল নালাগে তাৰ স্ক্ৰিপ্টটা কি কৰিম কিন্তু তথাপিও বনাবই লাগিব বোলে চাচোন কি জ্বালা যন্ত্ৰণা এই গেছ পাইছে এই মনোৱাৰ গেছ পাইছে গেছৰ ভিডিঅ' বনাম মনোৱাৰ বন্ধুসকল মানে আজি অলৰেডি মনোৱাৰো অলৰেডি ব্লগিং কৰা আৰম্ভ কৰিছে ডাঙৰীয়াৰ আজি এটা মানে ভিডিঅ' শ্বুট হ'ব তো গতিকে আমি দুয়োজনে বন্ধুসকল আমি মানে সুযোগ পোৱা মানুহ আমাক যদি কোনোবাই ক'ৰবাত উঠাই লৈ যায় আমি কেমেৰা অন কৰি ব্লগিং কৰা আৰম্ভ কৰিম আৰু দুজনে এনেকৈ ব্লগিং কৰি গৈ আছোঁ বহুত ইণ্টাৰেষ্টিং হ'ব আপোনালোকে চাই থাকক আৰু এতিয়া আমি আহি পালোঁ আমাৰ লোকেশ্যনত সেইটো ঘৰত আমি ভিডিঅ' শ্বুট কৰিম সানুৰ ভাই পাইছা হা পাইছা নেকি গেছ পাইছা গেছ দিব ক'ত কৰিবি ক'ত কাটরে তুই দা লোকেশ্যন ক'ত দিবি সিটা ক তো বন্ধুসকল এতিয়া আমি চিন ল'ম মনোৱাৰে মোৰ হৈ ভিডিঅ' শ্বুট কৰি থাকিব আয় আৰে আয় না ক'ত কৰিবি সেইখিনিত ইয়াতে আমি শ্বুট কৰিম এতিয়া সাহানুৰৰ আপোনালোকে সকলোৱে চাই থাকক সাহানুৰ ভাই এই যে মানুহবোৰত গেছ নকৰোঁ বন্ধ মই আমাক ব্লগিং কৰিব লাগিব আমি ব্লগাৰ আমি উঠোতে বহোতে আমি ব্লগিং কৰি থাকিব লাগিব ক ষ্টৰিটা ক হেই বন্ধ কর স্টোরি কয় আর বলকত আরে ষ্টৰিটা ক ধৰ কথা নাই ক বেৰেন থ দেখানি কি আমি তো ভিডিঅ' শ্বুট কৰাৰ কাৰণে আহিছোঁ ফাৰ্ষ্টে মই যেনিবা ধৰ তো হেল্ল' গাইজ কোৱাৰ লগে লগে ওপনিটা কাটি দিবি তাৰপাছত তুই আহিবি তুই কবি চুলাটাক গেছ আপোনাক মাতি আছে আচ্ছা এটা মইতো ওতে কম না চুলাৰ আগত বৰ্তমান তুই ইয়াতে কবি যে ব্লগিং কৰি চিষ্টেমত আহিবি মানে ব্লগিং কৰা চিষ্টেমত আহিবি পুৰা আহিবি হেল্ল' গাইজ হেল্ল' গেছ কবি তাৰপিছত ওপৰত মই ঘৰে পেৰে কি ক'ম গেছ মাতি আছে তাৰপিছত মনাৰৰ ঘৰত থাকিব কৰি থাক তুই ক দেখা আছো নালাগে এইগিলা কাট আরে এগুলা কাটা খাবো তো কো না না এগুলা একা করলে আর ভিডিও না বানাবো মনোয়ার কি করব আরে আমি ব্লগিং ন করিম নাকি না এটা কি ওই বেয়া দেখা যায় না এটা আলোচনা না না এটা নহয় বেশি দূর না যাও বেশি দূর না যাও সেটা সাইডে পড়ে শেয়ার একটা এটা শেয়ার লবি রেডি রোনা হেরা খালি পিছে যা রেডি 3 2 1 স্টার্ট তো হ্যালো গেস তো এতিয়া আমাৰ বাহিৰৰ শ্বট হ'ল এই ভিডিঅ'টো মোটামুটি 30-40 ছেকেণ্ড মানৰ হ'ব হিৰো ইফালে আছে আপোনালোকে চাই থাকক এতিয়া আমি ঘৰত যাম আমাৰ এটা লোকেশ্যনতে ভিডিঅ' শ্বুট মানে শেষ হ'ব ভিডিঅ'
আমি ঘৰত যাম এতিয়া মোৰ ৰোল আছে মোৰ পিছত মনোৱাৰ ৰোল আছে তাৰপিছত আজি এডিটিং হ'ব অলপ পিছত এডিটিং কৰিম গাড়ীত বহি বহি অলপ পিছতে আপোনালোকে ভিডিঅ'টো দেখিব পাব যিহেতু এই ঘৰটো চাহানুৰৰ ভাগিনাৰ ঘৰ আৰু গেছৰ ব্যৱস্থা কৰি দিছে একচুৱেলি মোক চিঅ'ৰ ষ্টৰিটো মোক ভাল লগা নাই গাইছ এতিয়া তো কেনেকুৱা লাগছে এতিয়া আমি লাহে লাহে ঘৰৰ ভিতৰত এণ্ট্ৰি লৈ আছোঁ বন্ধুসকল তাৰ মানে মই যে বস্তুটা নিউজ কৰিলোঁ মোৰ মানে ভুল হ'ল গেছ তাৰ মানে ভুলটা তুমি মোক কি করলি আর কি মানে এডিটিং করলি আর কি হ্যাঁ কিরকম এই কব যে গেছ তোমার মাতি আছে ওর লগত এটা গেল তারপাছত তুই কবি হে গেছ এটা নহয় এইটোহে গেছ আচ্ছা আচ্ছা দুইজনে একলগে থাকিম বেলেগ বেলেগ থাকিম তুই আইয়া মোক সুধৰাবি মই তাক সুধৰাব যাম তুই আইয়া মোক সুধৰাবি আৰু এইটাই বেলেগ বেলেগ একেলগে নহয় একেলগে নহয় যে তুই কো সিলিন্ডারটা কত এতে এতে গেছ তুই মোক মাতি আছে না না তাই কব না না শুন না আচ্ছা তার জায়গা মোৰ বুজিছো মই হলো আর কি গ্যাস মই তাক কম আর কি মই চুলাক কম গ্যাস মাতি আছে তারপাছত তুই দুইবার কবি তুই কবি হে গ্যাস এইটো নহয় এইটো হে গ্যাস এইটো চুলা হে এইটো চুলা হে এইটো হে গ্যাস এটা হৈছে চুলা এটা গ্যাস গ্যাসটা এটা রাখ মই ইয়াতে থাকিম না মই এইখিনিত থাকিম না কারণ তোক দেখা পাবা লাগিব না তুই ওই সাইডত নাছিলি মোক নালাগে দেখা বাবা এটা বস্তুটাই বেলেগ বেলেগ সেপারেট হ'ব কি যেতো দে সেপারেট দে না আমি এটা খুলতো আমাৰ ঘৰৰ ভিতৰত চিনখিনি শেষ হ'ল কি যে বনালো বেলেগ বেলেগ এংগেলৰ বনালো বনোৱাৰ আমাৰ হ'ল তো এতিয়া আমি গুচি যাম ইয়াৰ পৰা যাওঁ আমি 2 সেকেন্ড মানে 2 মিনিটৰ কাম আছিল এটা শট ভিতৰ দুটা শট এইখিনিৰ কাৰণে যে ইমান হাল্লা হ'ল বন্ধুসকল কভাৰটা মই নাইলো কভাৰটা মোক নাই দিয়াতো মোবাইলটা মোৰ লগত তো বন্ধুসকল এতিয়া আমি আগত যাম আগত যাই অলপ আৰু এটা স্ক্ৰিপ্টৰ ওপৰত ভিডিঅ' বনাম তো আপোনালোকে শেষলৈ বনি থাকক চাওক ভিডিঅ'বোৰ কেনেকুৱা ধৰণৰ হয় কাৰণ নতুন নতুন বনাই আছোঁ তো শিকিব লাগিব বহুত ব্লগিং কৰাটো ইমান সহজ নহয় বহুত হাৰ্ড আৰু চাহানুৰতো আজি অলপ খঙে উঠিছে কিয় খং উঠিছে ব্লগিং কৰাৰ কাৰণে চাহানুৰ আজি অলপ খং উঠিছে কাৰণ চাহানুৰ এনেকুৱা সময়ত ওলাই আহিছে অলৰেডি 3:30টা পাৰ হৈছে আৰু চাহানুৰে ভাবিছে কি যদি মই ব্লগিং কৰি থাকোঁ বা মনৰ আৰু মই তেনেহ'লে চাহানুৰৰ ভিডিঅ' নহ'ব সেইকাৰণে চাহানুৰ অলপ চিন্তিত আছিল তো যিয়ে নহওক কিয় আল্লাহ যি কৰিল ভালে কৰিল সকলোখিনি ধুনীয়াকৈ কৰিব পাৰিলোঁ এতিয়া আমি গাড়ীৰ ওচৰত আহি পালোঁ আৰু লাহে লাহে এতিয়া আমি আগত যাম আগত যাই আৰু এটা স্ক্ৰিপ্টৰ ওপৰত ভিডিঅ' বনাম এনেকৈ ভিডিঅ' ব্লগিং কৰি যোৱাটো বহুতেই অসুবিধা হয় কাৰণ মানুহে চাই থাকে আৰু আবেলি ভাগখিনি চাওক না বন্ধুসকল কি ধুনীয়া লাগিছে তো এতিয়া আমি আগৰ এখন দোকান আছে তাতে যাম বা খোৱা লোৱা কৰিম তাৰপিছত ভিডিঅ'টো এডিটিং কৰিম আৰু আপোনালোকক শেষত দেখাম কেনেকুৱা ধৰণৰ হয় আৰু আজিৰ এই ভিডিঅ'টো বেছি লং নহ'ব কাৰণ বহুত অলৰেডি হাল্লা হৈ গ'ল আমি আৰু বেলেগ আৰু এইফালে চাহানুৰ অৱস্থাই আছে কিবা এটা কাৰণত সেইটো নেদেখাওঁ মই বন্ধুসকল মোৰ ভিডিঅ'বোৰ কেনেকুৱা ধৰণৰ হয় কমেণ্ট কৰি জনাওক লাইক কৰক ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নতুন আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকিব